নমস্কাৰ আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এডিআৰই হওক বা আসাম পুলিচৰ কাৰণে যদি প্ৰস্তুতি চলাই আছে আপোনালোকৰ বাবে এইটো ভিডিঅ' অতিকৈ গুৰুত্বপূৰ্ণ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকে যেন। আহক এতিয়া আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম কুৱেশ্যনটো হৈছে কামৰূপৰ নামটো প্ৰথমে কোনটো শিলালিপিত পোৱা যায়? অপশ্যন এ হৈছে ডুবি শিলালিপি, অপশ্যন বি হৈছে নিধানপুৰ তাম্ৰশাসন, অপশ্যন চি হৈছে এলাহাবাদ তাম্ৰলিপি, অপশ্যন ডি হৈছে তেজপুৰ শিলালিপি। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি এলাহাবাদ তাম্ৰলিপি। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাস্কৰ বৰ্মনৰ ৰাজধানী ক'ত আছিল? অপশ্যন এ হৈছে ডিমাপুৰ, অপশ্যন বি হৈছে দুৰ্গজয়, অপশ্যন চি হৈছে প্ৰাগজ্যোতিষপুৰ, অপশ্যন ডি হৈছে শদিয়া। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি প্ৰাগজ্যোতিষপুৰ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে আহোমৰ ৰাজ্যত বৰবৰুৱা পদটো কোনে প্ৰৱৰ্তন কৰিছিল? অপশ্যন এ হৈছে চুকাফা, অপশ্যন বি হৈছে প্ৰতাপ সিংহ, অপশ্যন চি হৈছে চুহুংমুহুং, অপশ্যন ডি হৈছে ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি প্ৰতাপ সিংহ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে বৰফুকনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ হৈছে যোৰহাট, অপশ্যন বি হৈছে শিৱসাগৰ, অপশ্যন চি হৈছে গুৱাহাটী, অপশ্যন ডি হৈছে চৰাইদেউ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি গুৱাহাটী। আকৌ নেক্সট কুৱেশ্যনটো হৈছে চুতীয়া ৰাজ্যৰ শেষৰ ৰজা কোন আছিল? অপশ্যন এ হৈছে নিত্যপাল, অপশ্যন বি হৈছে ধীৰ নাৰায়ণ, অপশ্যন চি হৈছে নীতিপাল, অপশ্যন ডি হৈছে চন্দন। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি নীতিপাল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে আহোম ৰাজ্যৰ হিন্দু নাম স্বৰ্গনাৰায়ণ গ্ৰহণ কৰিছিল কোনে কৰিছিল? অপশ্যন এ হৈছে চুকাফা, অপশ্যন বি হৈছে চুহুংমুহুং, অপশ্যন চি হৈছে চুচেংফা, অপশ্যন ডি হৈছে চুপাতপা। অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ চুহুংমুহুং। আকৌ নেক্সট কুৱেশ্যনটো হৈছে কাছাৰী ৰাজ্যৰ ৰাজধানী মাইবং বৰ্তমান কোন জিলাত অৱস্থিত? অপশ্যন এ হৈছে কাছাৰ, অপশ্যন বি হৈছে ডিমা হাছাও, অপশ্যন চি হৈছে নগাঁও, অপশ্যন ডি হৈছে কৰিমগঞ্জ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি ডিমা হাছাও। আকৌ নেক্সট কুৱেশ্যনটো হৈছে মোৱামৰীয়া বিদ্ৰোহ কোন শতাব্দীত হৈছিল? অপশ্যন এ হৈছে 1600, অপশ্যন বি হৈছে 1700, অপশ্যন চি হৈছে 1800, অপশ্যন ডি হৈছে 1900। ইয়াৰ শুদ্ধ এনচাৰটো অপশ্যন চিটো হৈছে শুদ্ধ এনচাৰ 1800। আকৌ নেক্সট কুৱেশ্যনটো হৈছে বুৰঞ্জীত শব্দটো কোন ভাষা? অপশ্যন এ হৈছে সংস্কৃত, অপশ্যন বি হৈছে ট্ৰাই, অপশ্যন চি হৈছে পালি, অপশ্যন ডি হৈছে প্ৰাকৃত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি টাই ভাষা। আজি শেষৰ কুৱেশ্যনটো হৈছে কোন আহোম ৰজাৰ সময়ত ৰংঘৰ নিৰ্মাণ হৈছিল? অপশ্যন এ হৈছে গদাধৰ সিংহ, অপশ্যন বি হৈছে ৰুদ্ৰসিংহ, অপশ্যন চি হৈছে প্ৰমত্ত সিংহ, অপশ্যন ডি হৈছে ৰাজেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি প্ৰতাপ সিংহ। আজি কুৱেশ্যন বেছি অনা নাছিলোঁ, 10টা আনিছিলোঁ। যিহেতু যোৱাকালি আৰু আজি বৰ্তমান বৰষুণ দিয়ে আছে আৰু একো কৰিব পৰা নাই, যাৰ ফলত মোবাইলৰ চাৰ্জো নাছিল আৰু কম্পিউটাৰো চাৰ্জ নাছিল। সেইটো কাৰণে 10টা কুৱেশ্যনে লৈছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।